হাই বন্ধুসকল, আপোনালোকক আসাম জব ফেক্টৰী চেনেলটোলৈ স্বাগতম জনালোঁ। অতি সুন্দৰ খবৰ, আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ আজি ফাইনেল ৰিজাল্ট মুকলি হ'ব আৰু আপোনালোকে অতি সোনকালে 11টা বজাতে ৰিজাল্ট চেক কৰিব পাৰিব। গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ৰিজাল্ট ডিটেইলছ। নেম অফ পোষ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 আছিলে ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ। টোটেল পোষ্ট আছিলে 25,792টা পোষ্টৰ ৰিজাল্ট দিয়া কথা আছিলে আৰু গ্ৰেড 3 10,406টা পোষ্ট আৰু গ্ৰেড 3 ড্ৰাইভাৰৰ 1105টা পোষ্ট আৰু গ্ৰেড 4 14,281টা পোষ্টৰ ৰিজাল্ট দিয়া কথা আছিলে। নেম অফ ৰিক্ৰুটমেণ্ট প্ৰচেছ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট। মোড অফ এপ্লিকেশ্যন প্ৰচেছ অনলাইন আছিলে। নেম অফ ৰিক্ৰুটমেণ্ট কমিশ্যন আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট কমিশ্যন 2021। নেম অফ বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আসাম। নেম অফ অৰ্গেনাইজেশ্যন গভৰ্ণমেণ্ট অফ আসাম। আৰু টোটেল এপ্লাই কৰিছিলে কেণ্ডিডেটে 11,15,460টাই কেণ্ডিডেটে এপ্লাই কৰিছিলে। টাইপ অফ এক্সাম ইণ্টাৰভিউ আৰু স্কিল টেষ্ট আছিলে। এক্সাম হৈছিলে 21 ডিচেম্বৰৰ পৰা 20 ফেব্ৰুৱাৰী 2023লৈকে। আপোনালোকে এক্সাম ডেট আছিলে, আপোনালোকে চাই ল'ব। আৰু সকলোৰে মনত আছেই গ্ৰেড 3 21 ডিচেম্বৰত হৈছিলে 2022ত আৰু গ্ৰেড 4 5 জানুৱাৰীত হৈছিলে 2023ৰ। ড্ৰাইভাৰৰ 11 ফেব্ৰুৱাৰীত হৈছিলে 2023ৰ। ষ্টেনোগ্ৰাফাৰৰ 15 ফেব্ৰুৱাৰীত হৈছিলে 2023ৰ। আৰু ৰিজাল্ট ডেট ঘোষণা কৰিছে, অৰ্থাৎ গ্ৰেড 3 ৰিজাল্ট আজি দিব আৰু গ্ৰেড 4 ৰিজাল্ট কাইলৈ দিব আৰু ড্ৰাইভাৰৰ আজি দিয়া কথা আছে আৰু ষ্টেনোগ্ৰাফাৰৰ আজি দিয়া কথা আছে ৰিজাল্ট। আৰু আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিবই, লগ ইন কৰিব, এপ্লিকেশ্যন নম্বৰ বা পাছপৰ্ট দিব। আপোনালোকে সেইটো জানেই। আৰু ৰিজাল্ট চেক কৰিবলৈ হ'লে আপোনালোকে ডিছক্ৰিপশ্যনলৈকে আহিব, ডিছক্ৰিপশ্যনতে পাই যাব লিংক। আপোনালোকে ৱেবছাইটো আছে, ৱেবছাইটত আপোনালোকে ভিজিট কৰিব নালাগে বা ৱেবছাইটত গৈ পেলাই আপোনালোকে ইমান চাই থাকিব নালাগে। ডিছক্ৰিপশ্যনলৈকে আহিব, তাতে সকলো লিংক পাই যাব। ডিছক্ৰিপশ্যনলৈ আহিলে আপোনালোকে লিংকত ক্লিক কৰি ৰিজাল্ট অতি সহজে চাব পাৰিব। ADRE ৰিজাল্ট ক্লাছ 3 অৰ্থাৎ গ্ৰেড 3 আজি দিব 2টা বজাত আৰু ADRE ৰিজাল্ট ক্লাছ অৰ্থাৎ গ্ৰেড 4 কাইলৈ দিব 2টা বজাত। বাকীখিনি আপোনালোকে কাট অফ মাৰ্কছ আপোনালোকে চাব পাৰিব, ডিছক্ৰিপশ্যনলৈকে আহিব। আৰু ৰিজাল্ট নটিফিকেশ্যন, এডভাৰটাইজমেণ্ট ডিটেইলছ, অফিচিয়েল ৱেবছাইট, আপোনালোকে সকলোখিনি ইয়াত ভিজিট কৰিব পাৰিব। আপোনালোকে ডিছক্ৰিপশ্যনলৈ আহি সকলোখিনি চাই ল'লে হ'ল ভালকৈ। গতিকে বন্ধুসকল, ফাইনেলি আজি ৰিজাল্ট মুকলি কৰি দিয়া হ'ব আৰু ৰিজাল্ট দিব। বহুতো কেণ্ডিডেট ৱেইট কৰি আছে কেতিয়াকৈ ৰিজাল্ট আহিব। আপোনালোকে অতি সোনকালে, যিসকলে ৱেইট কৰি আছে, আপোনালোকে অতি সোনকালে ৰিজাল্ট পাই যাব 2টা বজাত। আপোনালোকে ডাউনলোড কৰি নিজৰ ৰিজাল্টটো চেক কৰি ল'ব। গতিকে বন্ধুসকল, ভিডিঅ'টো আজি ইমানেই আছিলে। যদি চাই ভাল পালে লাইক এটা কৰি দিব আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব। ভিডিঅ'টো এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ আসাম জব ফেক্টৰী চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।